Hai nemu doi, nemu doi, nemu doi. ছাগলী কুকুৰা হাঁহ পুহিবি ভালে কৈ নেমু দৈ নেমু দৈ ছাগলী কুকুৰা হাঁহ পুহিবি ভালে কৈ ছাগলী বেছি জিন্স পেণ্ট ল কুকুৰা বেছি টি চাৰ্ট ল কলা কলা দুচকুতে কাজল সানি ল তয়ো চানিলি আনি হ নেমু দৈ ছাগলী কুকুৰা হাঁহ পুহিবি ভালে কৈ ছোৱালী ঝেন ঝেন পেন ঘৈণী ডাঙৰ লেঠা বিয়া কৰাই এই জীৱনত লগাই ললো লেঠা হাই মোক কপাল মূৰৰ চুলি ডাল জানি বুজি নকৰিলো সুখী পৰিয়াল চাৰিজনী ছোৱালী মোৰ পাঁচোটাহে ল'ৰা খোৱা বোৱা কাপোৰ কানিত হয় কনা কোজা ছোৱালীবোৰ চেহেৰা হ'ল তেনে আধা মৰা বিয়া দিব সময় বিচাৰি নেপাওঁ দৰা শিক্ষা নাপায় ল'ৰাকেইটাও হ'ল গৰু চোৰ পুলিচে নিজে থৈ খৰচ বহাই মোৰ মানুহজনী চেহেৰা হ'ল হাড়ে চালে লগা মানুহজনী চেহেৰা হ'ল হাড়ে চালে লগা এটা বেমাৰে পাই থাকিল মাথো জকা হাই মোৰ কপাল মূৰৰ চুলি ডাল জানি বুজি নকৰিলো সুখী পৰিয়াল ল'ৰা ছোৱালী ঝেন ঝেন পেন ঘৈণী ডাঙৰ লেটা বিয়া কৰাই এই জীৱনত লগাই ললো লেঠা হাই মোৰ কপাল মূৰৰ চুলি ডাল জানি বুজি নকৰিলো সুখী পৰিয়াল জানি বুজি নকৰিলো সুখী পৰিয়াল জানি বুজি নকৰিলো সুখী পৰিয়াল হ'ল ব্ৰহ্মপুত্ৰ ওপৰত ওপৰে চাকৈ চটো হোৱা আটাইতকৈ দীঘল দলং ঢলা পোৱা সদিহীয়া এই দলং দি উজাহাই যাম অন্তি তোমাকে লৈ যাম সদিয়াত গৈ বুঢ়া বুঢ়ী থানতে দুয়ো সেৱা ল'বলৈ যাম ঐ ঘূৰি আহি জানানে ভনী ডিবু চৈখোৱাতে সোমাই চাম চুকে চাপৰিত বগা ঘোঁৰা দেখি পাম পানীৰ মাজতে জাহাজে ৰখাই প্ৰেমৰ আলাপ কৰি চাম তিনিচুকীয়া গুঞ্জান তুমি মোৰে দেহা জান সময় পালে জাহাজৰ মাজতে গালত এটি চুমা খাম তুহুতাম মালিকি প্ৰেম খিউ কাক খিউটিকি মালিকি প্ৰেম এইফালে গ'লগৈ সেইফালে গ'লগৈ পাত ধোৱা চাহপাতে দেউলিয়াই নগে নবীতি দে দেখুৱাই এই টিকাবি নগে নগী দি আছে ক'ৰে লাও টুকুৰা চাহপানী দেবই মোকে বাহান্দাত দি আছে ক'ৰে লাও টুকুৰা চাহপানী দেবই মোকে বাহান্দাত ঐ বোৱাৰী মোটানো মচৰা হাব যাং ঐ চিকি ডিমৰু চিকি পাত বাই লং গোবৰু 18 হাত বুৱে জীৱন কটা বুলি তোৰে হেনো লগতে বুৱে জীৱন কটা বুলি তোৰে হেনো লগতে দেহি ঐ মৰমী ঐ নেপালো চোন মোৰ হমৰ মাত হ'ল ওলালে ভনীতি চকু চাতে মাৰি ধৰে তুমি ওলালে ভনীতি মাথা খেলি মেলি কৰে কিনো কাপোৰ পিন্ধিলা ভণ্টি দেহাটো জিলিকি থাকে কিনো লং পেণ্ট পিন্ধিলা ভণ্টি পেটটো ওলাই থাকে গীতাঞ্জলি তোমাৰ চুটি চোলা তাকে দেখি মোৰ মাথা ঘোলা হাতত থাকে তোমাৰ পেপচি কোকা-কোলা
শুকান গাল যেন হোটেলৰ দামী ৰসগোল্লা গৰম উঠিলে ভনীতি কলহ পানী খাবা তাতো যদি শান্তি নহয় দাৰ্জিলিঙলৈ যাবা ডেকা গাভৰু প্ৰেম লীলা নয়ন ভৰি ভৰি চাবা গৰম মিঠা তেলে মালিচ কৰি কুকুৰৰ নেচ পোনাব নোৱাৰি ফেটি সাপৰ পোৱালি নচুৱাব পাৰি আজিকালি ছোৱালীবোৰ পতাবকে নোৱাৰি ৰ'দ ওলালে ভনীতি চকু চাতে মাৰি ধৰে তুমি ওলালে ভনীতি মাথা খেলি মেলি কৰে কিনো কাপোৰ পিন্ধিলা ভণ্টি দেহাটো জিলিকি থাকে কিনো লগবেন পিন্ধিলা ভণ্টি পেটটো ওলাই থাকে হ'ল ৰাতিপুৱা আঞ্চলিক বাতৰি পঢ়িছোঁ শুনক দীপক মেখেলা ধুৱাই যোৱাকালি প্ৰবল ধুমুহা বানপানী হোৱাত বিহাৰৰ কেইজনমান টপাতে ছোৱালী মূৰ টিকনিকেইডালমান ধুই আহি বুইডিঙত পৰিছে উক্ত টিকনিকেইডাল বুইডিঙে যায় গৈ টিপলিংটোৰ লগত লাগি আছে বুলি আৰক্ষী সূত্ৰই প্ৰমাণ কৰে লগতে আৰক্ষী সূত্ৰই এইটো কয় যে কেইডালমান টিকনি উদ্ধাৰ কৰা হৈছে আৰু কেইডালমান টিকনি এতিয়াও জিএমচি লগাই টানি উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই অসমত 100%ৰ ভিতৰত 60% ধান উৎপাদন হয় তাই 20% নিগনিয়ে কণ্টেক্ট লয় ইতিপূৰ্বে হৈ যোৱা ঘটনাপূৰ্বে জনা যায় যে ৰাজীৱ গান্ধীয়ে নিজৰ মাকৰ প্ৰতিমূৰ্তিৰ ওপৰত থিয় হৈ 15 ফুট ওপৰলৈ জঁপিয়াওঁতে পুনৰ ঘূৰি আহি মাটিত খুন্দা খোৱাত নিজে নিজে আত্মহত্যা কৰি মৃত্যুবৰণ কৰে এনে ঘটনা শুনি সোনিয়া গান্ধীয়ে ধাৰ খাই চকু পানী ববলৈ ধৰাত মাদ্ৰাছ মহানগৰীত বানপানী সৃষ্টি হোৱাত এজনী মহিলা কনিষ্টবল আৰু কেইজনমান পুলিচ বিষয়া নিহত হয় আহত লোকবিলাকক গাঁতত পুতি থোৱা হয় আৰু নিহত লোকবিলাকক পশু চিকিৎসালয়ত ভৰ্তি কৰা হয় যোৱাকালি প্ৰবল ধুমুহা হোৱাত সোনিয়া গান্ধী পেটিকোটটো এজনী চিলনীয়ে থপিয়াই লৈ যায় উক্ত পেটিকোটটো উদ্ধাৰৰ কাৰণে আৰক্ষী বিভাগক দায়িত্ব দিয়াত আৰক্ষী সঞ্চালক প্ৰধানে উদ্ধাৰ কৰি গম পাইছে যে মনোমোহন সিঙৰ টিভি এণ্টেনাত লাগি আছে বুলি আৰক্ষী সূত্ৰই প্ৰমাণ কৰে লগতে আৰক্ষী সূত্ৰই এইটো কয় যে উক্ত পেটিকোটটোত কিছুমান চৰাই বাঁহ লোৱাত 142টা চৰাইকণী পেটিকোটটো বা উদ্ধাৰ কৰি পৰীক্ষাগাৰলৈ স্থানান্তৰ কৰাব বৰ্তমান প্ৰধান বাতৰিবিলাক থুলতে আকৌ দিছোঁ যোৱাকালি এতিয়া নিয়োগ বাতৰি শুনক কৈছোঁ মদুৱাঙৰ SSB চুলাই চিলেকশ্যন বোৰ্ডৰ বাবে কেইটামান চাকৰি আবেদন পত্ৰ বিচৰা হৈছে শিক্ষাগত অৰ্হতা কোনো ধৰা নিয়ম নাই দৰমহা যিমান লাগে সিমান দিয়া হ'ব চুলাই মদ কানি ভাঙা দি খোৱা অৰ্হতা থাকিলে ভাল হয় আৰু লগতে খাই আহি ঘৰত ঘৈণীয়েকৰ ওপৰত মাৰপিট কৰাটোক অগ্ৰাধিকাৰ দিয়া হ'ব আৰু যিবিলাকে খাই আহি ৰাস্তা ঘাটৰ ওপৰতো কৰোঁতে দুই এটা পুলিচৰ লাঠি কোব খাই পিছে তেওঁলোকে আবেদন কৰিব পাৰিব আবেদন পত্ৰৰ লগত চুলাই বটলৰ 50 টকাকৈ আবেদন পত্ৰৰ লগত মাচুলৰ জমা দিব লাগিব SSO ছোৱালী চুচা অফিচৰ বাবে কেইটামান চাকৰি আবেদন পত্ৰ বিচৰা হৈছে শিক্ষাগত অৰ্হতা চিঠি লিখিব জনা হ'লে হ'ব দৰমহা যৌতুক বা টানি টুনি দিয়া হ'ব 10জনী ছোৱালীৰ লগত প্ৰেম কৰা অভিজ্ঞতা থকা হ'ব লাগিব আৰু লগতে এজনী আনি খেদি দিয়াটো অগ্ৰাধিকাৰ দিয়া হ'ব আৰু যোনবিলাকে 3জনী অনা স্বত্বটো জীয়ৰী ছোৱালী আশে পাশে প্ৰেম কৰিবলৈ সুবিধা বিচাৰি ফুৰে তেওঁলোকে আবেদন কৰিব পাৰিব আবেদন পত্ৰ যোগাযোগৰ ঠিকনা তিনিআলি ৰোড ডেকালৰ আড্ডা জীয়ৰী ছোৱালী পাৰ হ'ব নোৱাৰা চুক পিন নং 7001 নিৰ্দেশ সম্পৰ্কীয় ঘোষণা শ্ৰাৱণ চন্দ্ৰ চৌদাখান নামৰ মানুহ এজন ইতিপূৰ্বে দুলীয়াজান টাউনৰ পৰা নিৰ্দেশ হৈছে মানুহজনৰ গালত ঘৈণীয়েকে কামোৰা দাগ আৰু কপালৰ হেতাই কোবোৱা চিন আছে মানুহজন কোনোবাই সন্ধান হিচাপে পালে ওচৰ আৰক্ষী থানাত 2এটা চৌহদী বোলে আদেশ দিয়া হ'ল বতৰ স্থানীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পুৱা বতৰ আগলি বতৰ অনুসৰি ডিব্ৰুগড় উপকণ্ঠ অঞ্চল ঘাইকৈ খৰাং হৈ থাকিব আৰু লগতে নিশালে 2 এজাক টিকা ফটা বৰষুণ দিয়াৰ সম্ভাৱনা আছে বৰষুণৰ তাপমাত্ৰা 27.3 চেলচিয়াছ বতৰ ইমানে অনুষ্ঠানটিত প্ৰচাৰিত বা স্থানীয় ঘোষণা ডিব্ৰুগড় জিলাৰ বান সংমণ্ডল বিষয়াই জনাইছে যে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহ বানপানী বিপদসীমা বৈ আছে বানপানী বিপদসীমা চুক ভেকুলী ডিঙি আৰু পাতিহাঙৰ তলপে চুং অৱস্থা বতৰ স্থানীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ পুৱা বতৰ আগলি বতৰ অনুসৰি ডিব্ৰুগড় উপকণ্ঠ অঞ্চল ঘাইকৈ খৰাং হৈ যাব নিশালে 2 এজাক টিকা ফটা বৰষুণ দিয়াৰ সম্ভাৱনা আছে বতৰ ইমানে অনুষ্ঠানটি প্ৰচাৰিত বিজুলী হওক বা হোৱাৰ কাৰণে এই মেখেলা ধোৱা নমস্কাৰ পচা নোহোৱা এটা দিছোঁ দেই আজি অসমতে বিলাসিতা বাঢ়িছে চা আজি অসমতে বিলাসিতা বাঢ়িছে চা বুকে বুকে ছোৱালীয়ে বিলাসিতা মাৰিছে ডেকালৰ ফচিছে তাত আনকি ময়ো ফচিছো তাত
বব কাটিং চুলি লৈ আলি বাটত ঘূৰিছে চাং চোৱাচোন চোৱা লগৰ সমনীয়াই বিলাসিতাই মাৰিছে আমাক আজিকালি বজাৰত টেইলন ওলালে ধুতি মুগা মেখেলা ক'ত যে লুকালে মহিলাই পুৰুষৰ পোচাকো পিন্ধিলে পুলিংগ স্ত্ৰীলিংগ চিনিব নোৱাৰি আলি বাটত ঘূৰি ফুৰে যাক পাতি পাতি সঁচাই বগী ছোৱালীয়ে যদি টেৰিলন পিন্ধে উঠত দৃষ্টি ঘঁহি যদি ৰাস্তাত ঘূৰি ফুৰে তেতিয়াহে ৰাস্তা ঘাট ৰোমাঞ্চে ভৰিব লগতে যদি হাম্বা চাইকেল সাজে বেছি ভাল ভাল চকু যদি গালচ থাকে আৰু বেছি ভাল ভাল টেৰিলনৰ গুণাগুণ কিমান শুনিবা বুঢ়া লোকে কেৱল মাথো পুৰণিকে জানে ডেকা গাভৰুৱে মাথো তাকে পচন্দ কৰে এনে পোচাক পিন্ধিলে জাকতে জিলিকে হত হত ৰাইজৰো তাতেই চকু পৰে আজি অসমতে বিলাসিতা বাঢ়িছে চাম বুগি বুগি ছোৱালীয়ে বিলাসিতা মাৰিছে ডেকা লগ ফচিছে তাত আনকি ময়ো ফচিছো তাত ময়ো ফচিছো তাত ময়ো ফচিছো তাত